জলমহলৰ পিছতে জয়পুৰৰ আন কিছুমান ফেমাছ পইণ্টৰ সৈতে আজি আৰম্ভণি কৰিছোঁ আমাৰ দ্বিতীয়টি ভিডিঅ'ৰ। বিৰলা মন্দিৰ, ৰাজ মন্দিৰ, হাৱা মহল, কনক পাৰ্কৰ সৈতে ফেমাছ পইণ্টসমূহ দেখাবৰ কাৰণে আজি এই ভিডিঅ'টি চেষ্টা কৰিম। বলক পলম নকৰাকৈ আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। জয়পুৰত আপোনালোকে সকলোবোৰ বস্তু ভালদৰে আৰু কোনো অসুবিধা নোহোৱাকৈ চাবৰ কাৰণে ইয়াৰে আপোনালোকে লোকেল গাইডো ল'ব পাৰে। আমাৰ সুবিধাৰ কাৰণে হোটেলৰ ফালৰ পৰাই আমাক গাইড দিয়া হৈছিল আৰু তেখেতে সকলোবোৰ বুজাই দিছিল কাৰণে আমাৰ সকলোবোৰ বস্তু চোৱাত সুবিধা হৈছিল। सबसे पहला पॉइंट आता है अपना राज मंदिर। राज मंदिर एक फ़ोटो पॉइंट के लिए आता है, जैसे कि फ़ोटोग्राफी आप कर सकते हो। जिसकी इच्छा होती है वो फ़ोटोग्राफी करता है। ये धर्मेंद्र का खरीदा हुआ है। চিনেমা হলটোত পুৰাপুৰি 6 মাহৰ কাৰণে চলি চিনেমাখন লগাইছিল আৰু ধৰ্মেন্দ্ৰ দেউলে এই চিনেমা হলটো কিনি লৈছিল বুলি জানিব পাৰি। আৰু এইফালে গাইডজনে আমাক ইয়াৰ পিছৰ পইণ্টটোৰ কথা ভালদৰে বুজাই দিয়েছিল। बिरला मंदिर की ज़मीन है, 1 रुपये में खरीदी थी राजा जी से। 8 रुपए में 1 रुपये। 1 रुपए में और उस ज़मीन पे वाइट संगमरमर की पत्थर से लेके और विष्णु जी के अवतार लक्ष्मी नारायण जी की मूर्ति स्थापित करके खुद के नाम के रूप में उसे আৰু ইয়াৰ পিছত আমি গৈছোঁ বিৰলা মন্দিৰলৈ। ইয়াতে এটা কথা মন কৰিবচোন, ইয়াৰে ৰাস্তা ঘাটবোৰ কিমান পৰিষ্কাৰ। আমাৰ অসমতহে জানো কিয় মানুহবিলাকে নিজৰ ঠাইখিনি চাফ চিকুণ কৰি ৰাখিবলৈ টান পায়। চাফ চিকুণতা আচলতে কেৱল চৰকাৰৰ নহয়, এইটো হৈছে মানৱতাৰ কাম। নিজৰ ঠাইখিনি প্ৰত্যেকেই চাফ চিকুণ কৰি ৰাখিব লাগে, তেতিয়া দেখিবলৈ আৰু শুনিবলৈও নিজৰ ঠাইখিনিৰ বিষয়ে ভাল হয়। আৰু গেটৰ কাষতে আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ ফাষ্টফুডৰ দোকানবোৰ। মন্দিৰত এণ্ট্ৰি কৰিয়ে প্ৰথমতে আপোনালোকে দেখা পাব পাহাৰৰ ওপৰত থকা এই মন্দিৰটো। এই মন্দিৰটো হৈছে এটা শিৱ মন্দিৰ। বছৰত কেৱল মাত্ৰ এটা দিনৰ বাবে শিৱৰাত্ৰিৰ দিনাখন এই মন্দিৰটো খোলা হয়। এইটো মন্দিৰ দূৰৰ পৰা চায়ে এতিয়া আমি যাওঁ মেইন মন্দিৰলৈ। দূৰৰ পৰা মন্দিৰটো দেখিয়ে মনত কিবা এটা শান্তিৰ ভাৱ আহিছে। এই বিৰলা মন্দিৰটো হৈছে ভগৱান লক্ষ্মী নাৰায়ণৰ মন্দিৰ। এই মন্দিৰটো বনাবৰ কাৰণে 1 টকা এটা দি ৰজাৰ পৰা মাটিখিনি কিনিছিল আৰু মন্দিৰটোৰ নিৰ্মাণ কৰাইছিল। মন্দিৰটোৰ চৌপাশটো খুবেই পৰিষ্কাৰ পৰিচ্ছন্ন আছিল আৰু চাৰিওফালে সৰু ডাঙৰ গছ আৰু বিভিন্ন ৰঙৰ ফুলেৰে চৌপাশটো দেখিবলৈ খুব ভাল লগা আছিলে। আপোনালোকে বাৰু এটা কথা মন কৰিছেনে, এই মন্দিৰটোৰ সাদৃশ্য আমাৰ গুৱাহাটীৰ বালাজী মন্দিৰৰ লগত যথেষ্টখিনি আছে। দূৰৰ পৰা প্ৰথমতে মন্দিৰটো দেখিয়েই মোৰ মনলৈ এইটো কথাই আহিছিল। আৰু ইয়াৰ মন্দিৰটো যিমান ধুনীয়া, ইয়াৰ চৌপাশটোও সিমানেই ধুনীয়া। চাৰিওফালে সৰু সৰু কিবা কিবি গছ আছে, যিবোৰ চিনি কিন্তু পোৱা নাই, তথাপিও দেখি বৰ ভাল লাগিছে। মন্দিৰটোৰ ভিতৰভাগো আপোনালোকক দেখাবৰ ইচ্ছা আছিল, যদিও কেমেৰা এলাও নাই কাৰণে ভিতৰভাগ আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু আমি এতিয়া দৰ্শন কৰি ভিতৰৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু সকলোৱে নিজৰ নিজৰ ফটো আৰু ভিডিঅ'বোৰ বনাই ল'লে। ফটো ভিডিঅ'টো মেনেই জানেই দেখোন। ধেমালি কৰি কথাটো কৈছোঁ যদিও যিকোনো এটা ঠাইৰ স্মৃতি হিচাপে আমাৰ মাজত ফটো আৰু ভিডিঅ'বোৰেই থাকি যায়, সেইকাৰণে এইবোৰো কৰি থাকিব লাগে নে কি কয়। আৰু আমাৰো এই মন্দিৰটোৰ পৰা বিদায় লোৱা সময় আহিল। সঁচা কথা ক'বলৈ গ'লে মোৰ ইয়াৰ পৰা আহিবলৈ অলপো মন নাছিল। যিয়েই নহওক, ইয়াৰ পিছত আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰি দিলোঁ। আৰু আমাৰ গাইডজনে আমাক বুজাই দিছিল যে জয়পুৰ চহৰখনক কিয় পিংক কালাৰেৰে ৰং দিয়া হৈছিল আৰু ইয়াত মুঠতে কেইখন গেট আছিল। नाम के राजा जयपुर शहर आए थे भ्रमण हेतु। उनके आने की खुशी में यहाँ के राजा ने जयपुर की जो 4 दीवारी है, जो परकोटा होता है, उस 4 दीवारी को पिंक कलर से रंगा गया था, गुलाबी रंग से। और ये नक्काशी जो रोल्डर वेम्स के राजा जी ने देखी, तो उन्होंने इसका नामांकन पिंक सिटी के रूप में कर दिया, गुलाबी शहर के रूप में। इसके 7 दरवाजे बनाए गए अंदर एंट्री के लिए और एग्जिट के, जो परकोटे के दरवाजे होते हैं, जिनमें से 6 दरवाजे तो यहाँ फिर 7वां दरवाजा है जो 13 किलोमीटर दूर स्थित किया गया। पिंक सिटी में जाने को चार्ज कितना रुपया है? कोई चार्ज को नहीं, एक शहर से। আমি চাগে ভাবোঁ ন, জয়পুৰ বুলিলে সকলো চাইডে পিংকি পিংকি হ'ব, কিন্তু আচলতে তেনেকুৱা নহয়। জয়পুৰৰ মাত্ৰ এটা অংশহে পিংক চিটি, মানে সকলোবোৰত পিংক কালাৰ দিয়া হয়। বাকী গোটেই চহৰখনত বিভিন্ন ধৰণৰ কালাৰেই ব্যৱহাৰ কৰা হয়।
আৰু এইফালে মন কৰিব এতিয়া আমি পাম পিংক চিটিত সোমোৱা প্ৰথমখন গেট, যিখন গেটেৰে সোমাই পিংক চিটি আৰম্ভ হ'ব আৰু তেতিয়ালৈকে পিংক চিটিখন শেষ নহয় যেতিয়ালৈকে আমি নেক্সট গেটখনৰে বাহিৰলৈ ওলাই নাযাওঁ। ৰ'বচোন ৰ'ব, ইয়াতে পিংক কালাৰ কম ইটা কালাৰহে বেছি দেখিছোঁ দেখোন। হ'বও পাৰে পুৰণি সময়ত চাগে ইয়াকে পিংক কালাৰ কৈছিল। আমি ভবাৰ দৰে বেবী পিংক, হট পিংকক নহয়, এই ইটা ৰংটোকে পিংক চিটি বুলি কয়। বাৰু যিয়ে নহওক, ৰাজস্থানৰ গৰমৰ অনুভৱ লৈ আৰু পিংক চিটিৰ ইটো সিটো বিল্ডিং চাওঁতে চাওঁতে এইফালে আমি আহি পালোঁ ইয়াৰে ফেমাছ হাৱা মেহেলৰ, যিটো মেহেল হৈছে 5তলীয়া এটা বিল্ডিং আৰু ইয়াৰে প্ৰত্যেকটো তলাৰ নাম বেলেগ বেলেগ আৰু ইয়াৰ একদম ওপৰৰ তলাটোৰ নামেৰে এই গোটেই বিল্ডিংটোৰ নাম ৰাখিছে হাৱা মেহেল। আৰু এই মেহেলটোৰ আকৃতি হৈছে শ্ৰীকৃষ্ণৰ মুকুটৰ দৰে, কাৰণ এইটো জনা যায় যে এইটো মেহেল বনোৱা ৰজাজন শ্ৰীকৃষ্ণ বহুত ডাঙৰ ভক্ত আছিল আৰু সেইকাৰণে তেওঁৰ মুকুটৰ আকাৰৰ দৰে এই বিল্ডিংটোৰ আকাৰো দিয়া হৈছিল। এই মেহেলটোত সৰ্বমুঠ 353খন খিৰিকী আছে আৰু সেই সময়ৰ ৰাণীসকলে যাতে চহৰখন ভালদৰে দেখা পায় সেই সুবিধাৰ কাৰণে এইকেইখন খিৰিকী বনাইছিল বুলি জানিব পাৰি। আৰু এইফালে এইটো বিল্ডিঙো কিন্তু মেহেলতকৈ কম নহয়, মোৰ কিন্তু দেখিবলৈ মেহেল যেনেই লাগিছে। আৰু এইখিনি চাওঁতেই আমাৰ গোটেইবোৰো লাগি গ'ল নহয় ভোক, সেইকাৰণে গাড়ীখন ৰখাই এখন ৰেষ্টুৰেণ্টত সোমাই গ'লোঁ আৰু মালিকে দেখি ক'লে ইমানবোৰ মানুহ বাহিৰত নুজুৰে, সেইকাৰণে ভিতৰলৈ যাওক বুলি ক'লে আৰু আমি প্ৰত্যেকেই নিজৰ নিজৰ আসন গ্ৰহণ কৰি দি দিলোঁ আমিবোৰে ভাত অৰ্ডাৰ। আৰু ইমানবোৰ ভাত অৰ্ডাৰ দিয়া দেখি তেওঁলোকে চকে খালে, কিন্তু কি কৰিব, আমিতো অসমীয়া মানুহ ন, ভাত নহ'লে আমি চলিব নোৱাৰোঁ। এই ভাত আমাৰ কাৰণে মেইন। আৰু ভাতৰ লগত আছিল ৰুটি, দালি, চব্জি আৰু পনীৰ। ইয়াতে কিন্তু বস্তুবোৰৰ দাম আমাৰ অসমৰ তুলনাত দুগুণ আৰু ইয়াতে এটা ভাতৰ দাম হৈছে 90-100 টকা লয়, কিন্তু আমাৰ ইয়াতেতো 90-100 টকাত আমি এখন ভেজ থালিয়ে ধুনীয়াকৈ পাই যাম। বাৰু যিয়ে নহওক, ইয়াতে ভালদৰে আমি খানা পিনা কৰি এতিয়া আমি যাম নেক্সট কনকবাগ পাৰ্কলৈ। ইয়াতে মই এটা কথা লক্ষ্য কৰিছোঁ, ইয়াৰে প্ৰত্যেকবোৰ পইণ্টতে ঠাইবোৰ ইমান ধুনীয়া, পৰিষ্কাৰ আৰু চাফা। তেওঁলোকে ইয়াৰে ঠাইবোৰ ধুনীয়াকৈ মেইনটেইন কৰি ৰাখে যাতে এইবোৰ দেখিবলৈ ধুনীয়া হয়। আৰু ইয়াৰেও পৰিৱেশটো দেখিছেনে কিমান ধুনীয়া, গধূলি টাইমত ইয়াত সময় কটাবৰ কাৰণে বহুত ভাল। কিন্তু আমাৰহে ইয়াতে বেছি টাইম থাকিব নহ'ল, সময়ৰ অভাৱ কাৰণে আমি সকলোবোৰ ঠাই খৰধৰ কৰি চাই শেষ কৰিলোঁ। আৰু ইয়াতে দেখিছে সৰু সৰু কিবা কিবি বস্তু ধুনীয়া ধুনীয়া দোকান আছে। আৰু এইখিনি ঠাই যে দেখিছে, ইয়াতে বলিউডৰ কেইবাখনো মুভি শ্বুটিং হৈছে, যেনে বেটা, খলনায়ক, বঞ্জাৰন, তালাশ, ৰাজা আদিৰ দৰে চিনেমাবোৰৰ গানবিলাক ইয়াতে শ্বুটিং হৈছিল বুলি জানিব পাৰি। 90sৰ সময়ত এইটো এটা ফেমাছ শ্বুটিং পইণ্ট আছিল বুলি সকলোৱে কয়। আৰু নহ'বনো কিয়, সঁচাকৈ পাৰ্কখন দেখিবলৈ বহুত ধুনীয়া আছিল। আৰু ইয়াতে আজি আমাৰ সুন্দৰ সন্ধিয়াটো কটাই আমি গ'লোঁ আমাৰ নেক্সট পইণ্ট এলবাৰ্ট হল মিউজিয়ামলৈ। কিন্তু ইয়াতে বহুত সময় লাগিব বুলি কোৱাত আমি সময়ৰ অভাৱৰ কাৰণে ইয়াৰে ভিতৰত সোমাব নোৱাৰিলোঁ, যদিও বাহিৰৰ পৰাই ফটো দুখনমান উঠি আজি আমাৰ সন্ধিয়াটো শেষ কৰিলোঁ। আৰু আজি ভিডিঅ'টোত আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।